হয় যোৱাকালি বিভিন্ন মানে মহলৰ পৰা আমালৈও কিছু তেনেকুৱা ভিডিঅ' বা ফটো ক্লিপিংছ আমালৈ পঠাইছে আৰু সেইটোৰ ওপৰত আমি স্থানীয় আঞ্চলিক আমাৰ চিকনা জহলাও যি নেশ্যনেল পাৰ্ক নতুনকৈ ঘোষণা হ'ল সেই আঞ্চলিকৰ ওচৰ পাজৰ আৰু জিলা কমিটিৰ লগত আমি যোগাযোগ কৰিছোঁ যিহেতু মানাস নেশ্যনেল পাৰ্ক আমাৰ ৱৰ্ল্ড হেৰিটেজ ইয়াৰ পিছত ৰায়মনা নেশ্যনেল পাৰ্কখন ঘোষণা কৰা হ'ল ইয়াৰ সংৰক্ষণৰ প্ৰিজাৰ্ভেশ্যন আৰু মানে আপগ্ৰেডেশ্যনৰ কাম এতিয়া চলি আছে আৰু যথেষ্ট সুন্দৰকৈ চলি আছে আৰু বিটিআৰ চৰকাৰ অসম চৰকাৰৰ বলিষ্ঠ এটা পদক্ষেপ চিকনা জাহাৰ যোনটো চিকনা জহলাও নেশ্যনেল পাৰ্ক নতুনকৈ কোকৰাঝাৰ জিলা আৰু চিৰাং জিলাৰ উত্তৰাঞ্চলত ভূটান সীমান্তত সেইটো এনাউন্সমেণ্ট কৰা হ'ল বা সেইটো ডিক্লেয়াৰ কৰা হ'ল ইয়াৰ পিছত আমি আচৰিত পাইছোঁ বা আমি হতস্তম্ভ হৈছোঁ যে নতুনকৈ সেই অঞ্চলবিলাকত মানে মানুহ গৈ পেলাই কোনটো এৰিয়াৰ পৰা কোনটো জাগাৰ পৰা আহিছে আমি নাজানো এতিয়া আমি তথ্য সংগ্ৰহ কৰি আছোঁ বনাঞ্চলত মানে সোমাই কিছু জংঘল বা গছ মানে ধ্বংস কৰা কাৰ্য তেনেকুৱা ফটো আমালৈ আহিছে ইয়াৰ সঠিক আৰু সত্যতা আমি অনুসন্ধান চলাই আছোঁ আৰু এই ক্ষেত্ৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এটা নেশ্যনেল পাৰ্ক ঘোষণা হোৱাৰ পিছত যাতে তাত ইলিগেল আৰু এনফৰ্চমেণ্ট নহয় ইলিগেল যাতে ট্ৰি ফেলিং নহয় বন ধ্বংস কাৰ্য যাতে নহয় আৰু আমাৰ মানুহখিনিও ইয়াত মানে আমাৰ বুলি কওঁতে বিটিআৰবাসী বা অসমৰ যি খিলঞ্জীয়া বা আমাৰ ভূমিপুত্ৰসকল আছে তেওঁলোকে মানে তাত নতুনকৈ বনাঞ্চলত সোমোৱা বা বনাঞ্চল ধ্বংস কৰা কাৰ্যত কোনো কাৰণত যাতে লিপ্ত নহয় বন অধিকাৰ আইনৰ যোগেদি যিখিনি বনাঞ্চলত তেওঁলোকে অধিকাৰৰ প্ৰাপ্য সেই অধিকাৰৰ কাৰণে আমি লাগি আছোঁ চৰকাৰে ইয়াৰ কাৰণে কাম কৰি আছে কিন্তু নতুনকৈ বনাঞ্চল ধ্বংস কৰা বনাঞ্চলত সোমোৱা আইন বিৰোধীভাৱে সেইটো আমি কেতিয়াও মানি নলওঁ আৰু ইয়াৰ কাৰণে সকলো যিবিলাক পক্ষ যিবিলাকে সেই কামটো আগবঢ়াই নিছে বা কৰিছে বা কোনোবা শক্তিৰ দ্বাৰা সেইটো তাত বনাঞ্চল ধ্বংস কাম হৈছে সেই পক্ষক আমি এই কামৰ পৰা আঁতৰি থাকিবৰ কাৰণে আহ্বান জনাইছোঁ ৰাইজকো আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ আপোনালোকৰ যি গাঁওখন আছে নিজৰ খেতি পথাৰ আছে নিজৰ ঘৰখন আছে তাতে আপোনালোকে সুৰক্ষিত শান্তিপূৰ্ণভাৱে থাকক নতুন বনাঞ্চল ধ্বংস কৰা কাৰ্যত আপোনালোকে যাতে লিপ্ত নহয় তাৰ কাৰণে আমি বিনম্ৰতাৰে ৰাইজক আহ্বান জনাইছোঁ চৰকাৰক কাউন্সিল আৰু অসম চৰকাৰক ইয়াৰ ওপৰত সঠিক ব্যৱস্থা ল'ব লাগে আৰু ষ্ট্ৰংলি ব্যৱস্থা ল'ব লাগে তাকে আমি আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ পৰা যিখিনি অনুসন্ধান এইটো থাকিব আৰু পিছলৈ আমি ইয়াৰ প্ৰতিবেদন নিশ্চয় আমি চৰকাৰক দাখিল কৰিম ধন্যবাদ